দুপৰীয়া সময় বৰ ভোক লাগিছে বলকচোন আজিও কিবা এটা বনাও যিমান সহজত কিবা এটা বনাও বুলি ক'লেও সিমানেই টান হৈছে যে বনাওনো কি প্ৰথমতে আহিলে ভাবিলো যে ভিতৰতে কিবা আছে নেকি যাওঁ বাট ভাবিলো যে নাই বাহিৰৰ পৰাই কিবা এটা লৈ আনো एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग की वजह से তেন্তে বলক এতিয়া কিবা এটা লৈ আহো দোকানত গৈ লৈ দোকানৰ পৰা লৈ আহিলো আজি চেৱৈ আৰু গাখীৰ বলক আজি চেৱৈ বনাও পিছে চেৱৈ আজি মই প্ৰথমবাৰৰ কাৰণে বনাব লৈছো বলকচোন তেতিয়াহ'লে চাওঁ আজি চেৱৈ কেনেকুৱা বনে আহিলৈ গেছৰ ষ্টভটো জ্বলাই তাতে চচপেন এটা দিলে তাতে গাখীৰখিনি অকণ পানী দিলে গাখীৰখিনি গৰম হ'বলৈ বহাই দিলো এনেতে মোৰ শক্তিশালী দাঁতৰ সহায়ত চেৱৈ পেকেটটো ফালি ললো চেৱৈ পেকেটটো ফালিবলৈ পাইছিলোহে গাখীৰখিনি এনেতে উতলি পৰিব ধৰিলে এই হৰি গ'ল উফ বাচিলে মানে গেছটো অফ কৰি দিলো পৰিব ধৰোঁতে আকৌ বহাই দিলে চেৱৈ পেকেটটো খুলো বুলি ভাবিলো আকৌ পৰিব ধৰিলে এ প্ৰভু কি হয় আৰু মোৰ লগত कौन है ये लोग कहां से आते हैं যি সঁচাকৈ মোৰ লাকে বেয়া নেকি হয় গাখীৰ পৰিব নহয় মোবাইল পৰিব মানে এটা হাতে মোবাইল ধৰিবলৈকে আছে এটা হাতে আকৌ চেৱৈখিনি পৰিলে কি কৰো আৰু बस हवा निकल गई ফাইনেলি তাৰ ওপৰত চেনি দি দিলো মিলাই লৈ এতিয়া কিচমিচ কেইটামান দিলে হৈ গ'ল আৰু 2000 years later যেনে তেনে কিবা উপায় হ'লগে আৰু মানে লটি ঘটি খুৱাই কি ক'ব কিন্তু খাই লৈ বেয়া নালাগিলে বাৰু দেই আপোনালোকে ট্ৰাই কৰিব পাৰে ফল' ফৰ মোৰ